সাইডৰ পৰা আহিলে কুসুমতলা চেণ্টাৰৰ পৰা আপোনালোকে নৰাথানৰ ৰাস্তাত আহিব সেইটো ৰাস্তাত আহি মেডিকেলৰ ৰাস্তালৈ চেণ্টাৰৰ পৰা আপোনাৰ 1.5 কিলোমিটাৰ ধৰিলোঁ আমাৰ মন্দিৰলৈকে আহিলে আপুনি পাই মন্দিৰ পাবহি আৰু চাৰিআলি ফালৰ পৰা আহিলে কুসুমতলা চেণ্টাৰ ৰাইট চাইডে সোমাব নৰাথানৰ ৰাস্তাই মেডিকেলৰ ৰাস্তাইদি সোমাই আপোনাৰ 1.5 কিলোমিটাৰ আহিলে আমাৰ মন্দিৰ ভাগো পাব আৰু ফুকনা পুখুৰী ভাগো আপোনালোকে দেখিবলৈ পাব নমস্কাৰ সকলোকে আজি আকৌ এটা নতুন ব্লগলৈ স্বাগতম জনালো আজি আমি বৰ্তমান আছো শুকান পুখুৰী এখন ৰোডৰ কাৰণে পিছফাল দেখিব পৰা নাই মই ভালকে দেখাম আপোনাক শুকান পুখুৰী শিৱ মন্দিৰৰ থানত শুকান পুখুৰী বিশেষকৈ আপোনালোকক জনাবলৈ আহিছো কিছুমান কথা শুকান পুখুৰী মই জনাত বিশেষকৈ আমি যিবোৰ মানে জানো তাতে যিমান বৰষুণ হ'লেও পানী যদি হৈ যায় 2 দিনৰ ভিতৰতে পানী শুকাই যায় পানী নৰয় কিবা এটা কাৰণত তো সেই কাৰণটো জানিম আৰু লগতে মন্দিৰ ভগাও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া আমি মন্দিৰৰ গেটতে আছো বলক মন্দিৰলৈ সোমাই যাওঁ আমি সোমাই গৈ আছো গেটখন বহুত ধুনীয়াকৈ বনোৱা হৈছে আৰু মন্দিৰটো বহুত ধুনীয়াকৈ বনোৱা হৈছে বেছি দিন হোৱা নাই বাৰু হ'ল বাৰু তথাপিও দিন হ'ল ন বনোৱা কৃষ্ণ আমি মন্দিৰৰ ভিতৰত আহি সোমালোহি এয়া বৰ্তাহত বহি আছে এয়া ইয়াতে ধুনীয়াকৈ হাত ভৰি ধুবলৈ ধুনীয়া ব্যৱস্থা কৰি দিয়া আছে ননীদাই পানী তুলিছে এই বগৰীজোপা যে ননীদা এই বহুত ধুনীয়া লাগে খাবলৈ এতিয়া লগা নাই টেষ্ট কৰিব নোৱাৰো না এতিয়া লগা নাই কিন্তু আগতে খাইছিলো ন বহুত ধুনীয়া লাগে একদম ধুনীয়া জেগা হাত তিয়াই লওঁ এয়া আমাৰ টুটুদা আহিছে বলক এতিয়া আমি মন্দিৰলৈ সোমাই যাওঁ আমাৰ লগত আছে বৰ্তা নামঘৰ মানে মন্দিৰ ভাগৰ গোটেই চোৱা চিতা দায়িত্ব আপোনাৰ লগতে আছে পূজাৰী বৰ্তাৰ লগতে আমি কথা বতৰা পাতি পেলাই এই মন্দিৰটোৰ বিষয়ে আৰু শুকান পুখুৰীৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰোঁ হয় বৰ্তা আচলতে এই মন্দিৰটো আমাৰ আচলতে প্ৰতিষ্ঠা হ'লগৈ 2017 চনত কিন্তু আচলতে এই মন্দিৰটো আজিৰ পৰা প্ৰায় 80 বছৰ আগৰ পৰা ইয়াত এটা মন্দিৰ প্ৰতিষ্ঠা হ'ব এই স্থানতে বুলি নহয় এটা মন্দিৰ প্ৰতিষ্ঠা কৰাৰ এটা পৰিকল্পনা আছিল নদুৱাৰা আঞ্চলিক যোগী সন্মিলনী তাৰপিছতে স্থান লৈ বিভিন্ন কথা চলি আছিল তাৰ মাজতে 1900 প্ৰায় ঠিক 65 চন মানত এজন মানুহে সপোন দেখিছিল যে এই স্থানতে মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছে আমাৰ সমাজৰ এজন বিশিষ্ট লোকে তেতিয়া তেখেতে কথাটো ব্যক্ত কৰিছিল সেই অৱস্থাত অতব্য জংঘল আছিল ইয়াৰ আগতে দুটাই বাঘ ভেটিছে সেইটো আমাৰ ৰাজ্যে জানে সকলোৱে এতিয়া বহুত জংঘল আছিলে সেই জংঘলত মানুহৰ মনত প্ৰশ্ন হৈছিল যে ইয়াত এটা মন্দিৰ প্ৰতিষ্ঠা হ'ব কেনেকৈ ইমান জংঘলৰ মাজত আৰু আমাৰ নদুৱাৰ অঞ্চলতে আপোনালোক সকলোৱে জানে যে পশ্চিমে আমাৰ ভৰলী নদী উত্তৰে অৰুণাচল দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু পূবে ঘিলাধাৰী নদী এই বিস্তৃত অঞ্চলত বহুত ঠাই ইতিমধ্যে আমাক মাটি মন্দিৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিছিলে কিন্তু বিষয়টো বিতৰ্কিত অৱস্থাত আছিল যে এটা সপোন দেখা হৈছিল এই স্থানতে হ'ব লাগে শেষত গৈ 2000 চনত ইয়াত আধাৰশিলা স্থাপন কৰা তেতিয়াও ইয়াত বহুত জংঘল আছিল ৰাস্তা পদূলিবিলাক নাছিলেই হয় তাৰপিছত 2017ত মন্দিৰটো সম্পূৰ্ণ হ'ল 2000 চনত যদিও আধাৰশিলা স্থাপন কৰা হৈছিল চৰকাৰী পৃষ্ঠপোষকতা ৰাইজৰ দান বৰঙণি আৰু সমাজৰ উদ্যোগত মন্দিৰটো ইয়াত প্ৰতিষ্ঠা হ'ল আৰু সাৰ্বজনীন হিচাপে দিয়া হৈছে এই মন্দিৰ ভাগৰ যদিও সমাজে মন্দিৰ ভাগ নিৰ্মাণ কৰাত অগ্ৰণী ভূমিকা লোৱা হৈছিল সেই একমাত্ৰ সমাজৰ হাতত ইয়াৰ পৰিচালনা সমিতিৰ দায়িত্ব আছে বাকি গোটেই কাম কাজবিলাক ইয়াত সাৰ্বজনীনভাৱে চলে শিৱভক্ত বিভিন্ন অঞ্চলৰ শিৱভক্ত ৰাইজে ইয়ালৈ মুক্তভাৱে আহে ইয়াত ভোগ নৈবেদ্য আদি প্ৰদান কৰে আৰু সকলোৱে মুক্তভাৱে ইয়াত সুন্দৰকৈ একেলগে খাই বৈ ফুৰ্তিৰে ইয়াত প্ৰভুৰ আশীষ প্ৰদান কৰে আশীষ লাভ কৰে আৰু মন্দিৰৰ বিশেষত্ব কিছুমান আছে যেনে নগাঁও
পৰা আহিছে, আমাৰ ইয়ালৈ যোৰহাটৰ পৰা আহিছে, লখিমপুৰৰ পৰা আহিছে। যিসকলৰ ল'ৰা ছোৱালী কামনা কৰে, যিসকলৰ নাই, সেইসকলে ইয়াত ল'ৰা ছোৱালী লাভ কৰিছে, বেমাৰ আজাৰ পুৰণি বেমাৰ আজাৰৰ পৰা মুক্ত হৈছে ইত্যাদি বিভিন্ন ধৰণৰ ৰাইজে সুফল ইয়াত পাইছে। আৰু সেই ধৰণে ৰাইজৰ সমাগম ভাল, সোমবাৰবিলাকত ইয়াত যথেষ্ট সমাগম হয়। ৰাইজৰ যোৱা যিটো শাওণ মাহটোৰ সোমবাৰবিলাকত ইয়াত বৰ সুন্দৰকৈ ৰাইজৰ সমাগমবিলাক হয়। মন্দিৰটো এনেধৰণেই চলি আছে ৰাইজৰ সহযোগত। চৰকাৰীভাৱেও পোৱা হৈছে, ৱাল ইত্যাদি এইবিলাক চৰকাৰীভাৱে অনুদানৰ পৰা ইয়াতে ৱাল চলবিলাক দিয়া হৈছে। বৃক্ষৰোপণ হৈছে ছাইডত, এই বৃক্ষখিনি আমাৰ কমিটিৰ ফালৰ পৰা ৰোৱা হৈছে। ইতিমধ্যে আকৌ নতুনকৈ প্লেন কৰা হৈছে, বাকী ঠাইবিলাকতো ৰোৱা হ'ব। পিছফালৰ পুখুৰী এটা আছে ডাঙৰ, সেই পুখুৰীটোও সম্পূৰ্ণ হোৱা নাই, আৰু অলপ খান্দিবলৈ বাকী আছে। সেইটো হ'লে তাত মাছ বা কাছ সংৰক্ষণ কৰাৰ বিশেষকৈ এটা পৰিকল্পনা আছে। এই ধৰণে কাম হ'ব। আৰু মন্দিৰটো এখন যোগাশ্ৰম হ'ব, মূলতঃ ইয়াত এটা যোগাশ্ৰম হ'ব। সেইবাবে যথেষ্ট ইয়াৰ মাটি আছে, এই মাটিখিনি যোগাশ্ৰমৰ ব্যৱস্থা হ'ব। লাহে লাহে এই গোটেই বস্তুবিলাক পূৰ্ণাংগ কৰাৰ চেষ্টা। আৰু মই ইয়াত আপোনাৰ যিটো লগুণ লোৱা যিটো আমাৰ ইয়াতে মানে কি হয়, বছৰৰ ফাগুনৰ শেষৰটো তাৰিখত ৰাজহুৱাভাৱে উপনয়ন দিয়া হয়। সেইটোত মানে সাধাৰণ এটা বৰঙণিৰেই ইয়াত যিসকল উপযুক্ত যুৱক থাকে উপনয়নৰ বাবে সেইসকলক একত্ৰিত কৰি ইয়াত সমূহীয়াভাৱে উপনয়ন দিয়া হয়। আৰু অনুষ্ঠানটোও বৰ এটা সুন্দৰ পৰিৱেশৰ মাজত হয়, আৰু লগতে আৰ্থিকভাৱেও ৰাইজ উপকৃত হয়। সেইটো আকৌ অহা ফাগুন মাহৰ শেষৰটো তাৰিখত ইয়াত পুনৰ উপনয়ন অনুষ্ঠান কৰা হ'ব। আৰু বিবাহ, অন্নপ্ৰাশন, চূড়াকৰণ এই অনুষ্ঠানবিলাক সঘনে হৈ থাকে। আৰু ব্যক্তিগত কোনোবাই ইয়াত বিষ্ণু পূজা, শিৱ পূজা ব্যক্তিগতভাৱে পাতিম বুলি ভাবিলে তেখেতসকলে আহি ইয়াত পাতিবহি পাৰে। গোটেই অনুষ্ঠান, সম্পূৰ্ণ অনুষ্ঠানবিলাক হয়। আৰু সেই অনুষ্ঠানবিলাকৰ কাৰণে ইয়াত খুব কম মূল্যত আমি বিবাহৰ কাৰণে আমি মাত্ৰ 1000 টকা লওঁ। তাতে ইয়াত যিখিনি ৰাইজ আহিব, খোৱা বোৱা, থকা, সুন্দৰকৈ ইয়াত নামঘৰটো ভেটি বা সিফালেও আমি কইনা বা দৰা বহুৱাব পৰা সুন্দৰ ব্যৱস্থা কৰি দিওঁ 1000 টকাত। যেতিয়া চূড়াকৰণ এখন অন্নপ্ৰাশন এখন পাতে তেতিয়া আমি 500 টকা লওঁ। চূড়াকৰণ এখনত 200 টকা লওঁ, অন্নপ্ৰাশন এখনত 100 টকা লওঁ। ইয়াৰে অনুষ্ঠানটো সুন্দৰকৈ পৰিচালনা কৰা যায়। ইয়াত মানে কোনো বাচন বৰ্তন ইত্যাদি আনিব নালাগে, বহিবৰ কাৰণে ব্যৱস্থা আছে। 20-25খন চেয়াৰ আছে। আৰু অক্ষম যিসকলে তলত বহি খোৱা বোৱা কৰিব নোৱাৰে তেখেতসকলক আমি ওপৰত খোৱা বোৱাৰ ব্যৱস্থা দিওঁ। যদিও মন্দিৰ, আমি সেইটোৰ কাৰণে আমি এইটো নাভাবোঁ যে মন্দিৰ এটা তাৰ ওপৰত খাবলৈ নিদিওঁ। আমি মানুহৰ পৰিৱেশ পৰিস্থিতি চাই, শৰীৰৰ অৱস্থা চাই আমি ওপৰতো খোৱা বোৱাৰ ব্যৱস্থা ৰাইজক দিছোঁ। তেনেধৰণেই অনুষ্ঠানটো চলি আছে সুন্দৰকৈ। আৰু ৰাইজৰ সহযোগিতা ভাল। আমি শিৱভক্ত সকলো মানুহক পাইছোঁ ইয়াত। সকলো আহে, আন্তৰিকতাৰে আহে, আমাৰ লগত ভাৱ বিনিময় কৰে। বহুত সুন্দৰ ইয়াৰ ৰিজাল্ট আমি ভাল পাইছোঁ। আৰু এই শুকান পুখুৰীৰ বিষয়ে বহুতে জানিব বিচাৰে দেই, যে শুকান পুখুৰীটোত পানী কিয় নৰখে, ইমান ডাঙৰ পুখুৰী এটা হৈ পেলাই। আমিও জানিব বিচাৰোঁ, কাৰণ যিহেতু আমি সৰুৰ পৰা ইয়াত খেলা ধূলা কৰি পেলাই ডাঙৰ দীঘল হৈছোঁ, আমিও দেখিছোঁ, আমিও অলপমান জানিব বিচাৰোঁ, আৰু আমাৰ ৰাইজেও অলপমান জানিব বিচাৰে। তাৰ বিষয়ে অকণটো জনাব লাগিব। এতিয়া শুকান পুখুৰীটো আচলতে বুৰঞ্জী প্ৰসিদ্ধ। এইটো 1300 শতিকাৰ এটা পুখুৰী। হয়, 1300 শতিকাতে এইটো আচলতে ৰজা আৰিমত্তই খন্দাইছিল। আৰিমত্তৰ দেউতাকৰ নাম আছিল ৰামচন্দ্ৰ। তেখেতে ৰাজ্য বিস্তাৰ কৰিছিল ইফালে একেবাৰে গুৱাহাটী, কামৰূপৰ পৰা ধৰি ৰহা, নগাঁও এই গোটেই এৰিয়াটো তেখেতৰ ৰাজত্বত আছিলে, ৰাজধানী আছিলে তাতেই। তাৰপিছতে কি হ'ল, সেই সময়ত কছাৰী ৰজাৰ এজন কোঁৱৰ, কছাৰী কোঁৱৰ এজন ৰামচন্দ্ৰৰ ৰাজ্যলৈ গৈছিলে, আৰিমত্তৰ দেউতাৰ কথা। তেতিয়া যাওঁতে তাতেই তেওঁ তাতেই তেওঁ অতিথি হিচাপে আছিল। তাত থকা অৱস্থাত ৰামচন্দ্ৰৰ এগৰাকী মহিষী বুলি কন্যা আছিলে, পত্নী আছিলে, কন্যা নহয়, বৰ সুন্দৰ দীপ কন্যা আছিলে। এই কোঁৱৰ মুগ্ধ হৈ তেওঁক মনে মনে সেই কুৰিটোলত চাই আছিল। চোৱা ৰজাই প্ৰত্যক্ষ কৰিলে, দেখি পেলাই তেতিয়া আকৌ সতীত্বটো এনেকুৱা আছিল, কোনোবাই কাৰোবাক চালেও যেন সতীত্ব ম্লান হৈ গৈছে বা সতীত্ব নষ্ট হৈছে, এনেকুৱা এটা ধাৰণা আছিল। সেই ধাৰণা মতে কি কৰিলে, ৰজাই কছাৰী কোঁৱৰক তেওঁৰ পত্নীক চমজাই দি তেওঁৰ লগত পঠিয়াই দিলে। আহিল, কছাৰী ৰাজ্য পালেহি, আহিল, কিন্তু আহি পেলাই সেই কুঁৱৰী কিন্তু তেওঁৰ পত্নী তেওঁক স্বামী হিচাপে বৰণ নকৰিলে, তেওঁলোকৰ লগতে থাকিল। থকাৰ পিছত আৰিমত্তৰ জন্ম হ'ল। তেতিয়া আৰিমত্ত তেখেতৰ গৰ্ভত আছিল। গৰ্ভস্থ অৱস্থাতে তেওঁক পঠিয়াই দিয়া হৈছিল। যেতিয়া ইয়াত আহি আৰিমত্তক প্ৰসৱ কৰিলে, তেওঁ মানে দেখাত আৰি মাছৰ দৰে আছিলে, মূৰটো কোজটো আছিলে তেনেকুৱা দেখাত, তেওঁ আপচু আছিল, কিন্তু বৰ শক্তিশালী আছিলে। পিছত সেই আৰিমত্ত ৰজাই কছাৰী ৰাজ্যতে তেওঁ ৰজা হিচাপে তেওঁ ৰাজ্যলৈ, কছাৰী ৰাজ্যলৈ লৈ তেওঁ কছাৰী ৰাজ্যৰ ৰজা হ'ল। হৈ তেওঁ এটা সময়ত দিগ্বিজয় আৰম্ভ কৰিলে। কৰি গৈ তেওঁ ৰামচন্দ্ৰৰে এফালৰ পিছত সিখন ঠাই তেওঁ দখল কৰি গৈ আছে। শেষত গৈ তেওঁ ৰামচন্দ্ৰৰ লগত যুদ্ধ হ'ল, তেওঁ পিতৃৰ লগত। মই খুব চমুকৈ কৈছোঁ বিষয়টো, কাৰণ চমুকৈ কৈছোঁ। যুদ্ধ হোৱাৰ পিছত
তেওঁক গৈ ভিতৰতে গৈ আৰিমত্তই খেলৰে বিধি পেলাই তেওঁক বধ কৰিলে আৰু বধ কৰা তেওঁ শেষ নিশ্বাস ত্যাগ কৰা আগমুহূৰ্তত ৰাজনীতি অনুসৰি তেওঁ ওচৰলৈ গৈছিলে যে নীতি শিক্ষা ল'বৰ কাৰণে তেওঁৰ পৰা কিবা জানিবৰ কাৰণে তেতিয়া সেইকেইটা পৰিচয় ওলাই গ'ল যে আচলতে তেওঁ আৰিমত্ত ৰামচন্দ্ৰৰ পুত্ৰ আছিল যেতিয়া পিতা পুত্ৰ গম নাপায় মানে আগতে গম পোৱা নাছিল তেওঁ গম নোপোৱাকৈ নিজৰ দেউতাকৰ ৰাজ্য এফালৰ পৰা জয় কৰি গৈ আছিল শেষত তেওঁৰ হাতত যেতিয়া পুত্ৰৰ হাতত পিতৃ বধ হ'ল তেতিয়া সেই কথাখিনি জনাৰ পিছত আৰিমত্ত অত্যন্ত দুখ পালে সেই দুখৰ পিছত তেওঁ আহি পেলাই তেওঁ খেলডাল পেলাই দিলে এটা পুখুৰীত তেতিয়াও সেইটো আছে সেইফালে চাৰিআলি ফালে তাৰপিছত ধনুখন পেলাই আহি তেওঁ নিজৰ পাপ মোচনৰ কাৰণে বিভিন্ন কাম কাৰ্য কৰি গ'ল কিন্তু তেওঁ ক'তো শান্ত হ'ব নোৱাৰিলে শেষত এই সাধু সজ্জনসকলে মহন্তসকলে এটা পৰামৰ্শ দিলে প্ৰথমত তাৰপিছত তেওঁ 12 দিনত 1200টা পুখুৰী খন্দাই দিয়াৰ এটা পৰিকল্পনা কৰিলে যে 12 দিনত 1200টা পুখুৰী খন্দাই দি তেওঁ পাপ মোচন কৰিব সেইটোও তেওঁ সম্ভৱ নহ'ল যেতিয়া নহ'ল আৰু তাৰপিছত তেওঁ যি পিঠাগুৰি ব্যৱস্থা কৰিছিলে গোটেই ৰাজ্যৰ মানুহক লগাই পেলাই কিন্তু তাতো সেই আৰৈ চাউলৰ টুকুৰা ওলাল তাতো তেওঁ পিঠাগুৰি হিচাপে খন্দাই পেলাই গোটাই পেলাই তেওঁ তাত ছাকচেছ হ'ব নোৱাৰিলে যিখিনি পিঠাগুৰি তেওঁ পেলাই দিলে ইয়াতে এই পিঠাগুৰি আছে তাতে এতিয়া যাদৱ অসম আৰক্ষী বাহিনীয়ে এটা শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰিছে তাৰপিছত শেষত মহন্তসকলে সাধুসকলে তেওঁক এটা পৰামৰ্শ দিলে যে তেওঁ 100টা পুখুৰী খান্দিব লাগিব আৰু সেই পুখুৰীত স্নান কৰিলে তেওঁ পাপ মোচন হয় তাৰপিছত তেওঁ এইটো শুকনা পুখুৰীটো খন্দালে এইটোত পানী নোলাল তেনেকৈ তেওঁ তাতো ছাকচেছ হ'ব নোৱাৰিলে মানে অৰ্থাৎ তেওঁ কৃতকাৰ্যতা নহ'ল নহৈ পেলাই মনৰ দুখত তেওঁ এইবিলাক গোটেইবিলাক তেওঁ পুত্ৰক চম্জাই থৈ তেওঁ ব্ৰহ্মপুত্ৰৰ কাষৰ গহীন বনলৈ গুচি গ'ল আৰু তাতেই তেওঁ তপস্যা কৰি থকা অৱস্থাত আকৌ পিছৰ জঙাল বলহু যিজন তেওঁ যেতিয়া মৃগয়া কৰিবলৈ গৈছিল তেওঁ মৃগয়া কৰিবলৈ যাতে সৰবিদ্ধ হৈ তেওঁ তাতেই আকৌ প্ৰাণ ত্যাগ কৰিব লগা হ'ল এইখিনিয়ে মুহূৰ্ত আৰু মানে তো যিখিনি কথা গম পালো আগতে গম পোৱা নাছিলো যিহেতু ইয়াতে আমি খেলা ধূলা কৰি ডাঙৰ দীঘল হৈছো তথাপিও গম পোৱা নাছিলো তো বৰ্তাৰ জৰিয়তে আজি শুকান পুখুৰীৰ কথাটোও গম পালো লগতে এই থান ভাগৰ শিৱ মন্দিৰ ভাগৰ বিষয়েও অকণমান জানিলো তো তেওঁৰ কাৰণে আমি সেইকাৰণে আমি বৰ্তাক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন মোৰ ফালৰ পৰা ধন্যবাদ জনালো আমাৰ এই শুকান পুখুৰী গোটেই কথাখিনি অসম বুৰঞ্জীৰ পৰা কোৱা হৈছে এইখিনি কাৰোবাৰ মুখৰ পৰা কোৱা হোৱা নাই এইখিনি অসম বুৰঞ্জীৰ পৰা কৈছে বিস্তৃত কোৱা নাই মই মাত্ৰ থুলমূল কৈছো ধন্যবাদ বহুত বহুত ধন্যবাদ আমি বাকী বস্তুখিনি দেখুৱাবলৈ আমি আমাৰ মন্দিৰৰ কমিটিৰ তৰফৰ পৰা আমি তোমালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছো এই সুন্দৰ এটা ব্যৱস্থাৰে মন্দিৰটোক ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে ধন্যবাদ হয় তো বৰ্তাক আমি ধন্যবাদ জনালো এতিয়া আমি মন্দিৰৰ চাৰিওপাশেতো আৰু বিশেষকৈ শুকান পুখুৰীটো দেখাবলৈ আপোনালোকক চেষ্টা কৰোঁ বলক এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ অকণমান ৰ'দটোৰ কাৰণে অকণমান ক'লা মোলা দেখিব পাৰে এনেও মানুহটো ক'লা বেয়া নাপাব আৰু ক'লাই আৰু কিন্তু মনটো ভাল আকৌ দেই তো এতিয়া আমি শুকান পুখুৰীৰ ফালে গৈ আছোঁ এয়া মন্দিৰৰ গেটৰ পৰা ওলালোঁ লগত আমি পাই গ'লোঁ আমাৰ টুটুদাক চিনাকি কৰি দিওঁ আহক এয়া আমাৰ টুটুদা আমি একেলগে আগতে কেটাৰিং কৰিছিলোঁ আকৌ দেই বিয়াত কেটাৰিং কৰিছিলোঁ এই বহুত বিয়া খালোঁ তেনেকৈ ভাল লাগিল বিয়া খাই পেলাই তো এতিয়া আমি শুকান পুখুৰীলৈ যাওঁ টুটুদাই দুই এষাৰ ক'ব নেকি যে শুকান পুখুৰীটোৰ বিষয়ে অকণমান কিবা জানে নেকি গম নাপাব ন কিন্তু আগতে ক্ৰিকেট খেলিছিলে নাই সিহঁতে ময়ো খেলিছিলোঁ কিন্তু ক্ৰিকেট ভাল লাগিলে খানাও বহুত খালোঁ আমি শুকান পুখুৰীত জেগাটো বহুত ঠাণ্ডা একদম ধুনীয়া পুৰণা বহুত পুৰণা আহঁত গছ নহয় জানো এজোপা বৰগছজোপা আছে বহুত পুৰণা সেইজোপাও দেখাম এতিয়া আমি শুকান পুখুৰীলৈ গৈ আছোঁ তাত মানে আমি আগতে এখন গোটেই এতিয়া পিছফালে এখন গোটেই 4 লাইনৰ অফিচ হৈ গ'ল তাতে কনষ্ট্ৰাকশ্যনৰ কাম কৰে 4 লাইনৰ কিন্তু আগতে এটা কুঁহিয়াৰ খেতি কৰিছিলে আমি যেতিয়া সৰু আছিলোঁ স্কুল পঢ়ি আছিলোঁ তেতিয়া আমি আহোঁ স্কুলৰ পৰা বাহিৰে কুঁহিয়াৰ খাবলৈ ছিঙিবলৈ নিদিয়ে লুকাই চুৰ কৰি লৈ যাওঁ খুব খেদে কুঁহিয়াৰৰ মালিকে কিন্তু আজিকালি সেয়া দিন নাই কুঁহিয়াৰ খেতি নকৰা হ'ল তাতে আপোনালোকৰ আজিকালি শনিবৰীয়া বজাৰ বঢ়াই দিলে এইটো বঢ়াই দিলে 4 লাইনৰ অফিচটো তো সেইবোৰ চব উঠি গ'ল কেতিয়াবা বেয়া লাগে সেইবোৰ কথা গম পালে মনত পৰিলে তো সেইবোৰতো আৰু আগৰ দিন আছিলে পাষ্টৰ কথা ভাবি লাভ নাই তো এতিয়া ব'লক আমি আহি পাই গ'লোঁ শুকান পুখুৰীলৈ আৰু এইফালে পিছফালে এজোপা হ'ল বৰগছজোপা বহুত পুৰণা 100 বছৰ বেছি হ'ব নেকি মানে এইজোপা বৰগছজোপা বহুত পুৰণা বৰগছজোপা আৰু এইটো মোৰ পিছফালে আহি গ'ল শুকান পুখুৰী। এইটো শুকান পুখুৰী
এই মোক চাই কি কৰিব পুখুৰীটো চাওক তো এইটো হ'ল শুকান পুখুৰী যিটো পুখুৰীত যিমান বৰষুণ দিলেও পানী নৰয় ভৰ্তি হৈ গ'লেও 2-3 দিনৰ ভিতৰতে পানী শুকাই যায় ইয়াত পানী অলপমান আছে কাৰণ ৰাতি বৰষুণ দিছিলতো তাৰে পানী অলপ জমা হৈছিলে এয়া শুকাই যাব ইয়াতে আগতে ক্ৰিকেট খেলা মন আছে নে নন্দা হা পিছখন ইয়াতে আগতে ক্ৰিকেট খেলিছিলোঁ আমি ইয়াতে এই বহুত পিটিলোঁ বল ভাল লাগিল খেলি এই নাই মৰা দেই 6টো মাৰোৱে 6টো মাৰোৱে আৰু কিন্তু ভাল লাগিল এটা কাজিয়াও হৈছিল আগতে আমাৰ খেলোঁতে লগৰবিলাকৰ লগত বহুত কাজিয়াও হয় তো ইমানখিনিয়ে শুকান পুখুৰীটোত দেখালোঁ আপোনালোকক আগতে ইয়াতে আমাৰ যিটো দ্বাদশ অসম আৰক্ষী বাহিনী ইয়াত ফায়াৰিং ৰেঞ্জ আছিলে আগতে ইয়াতে কিন্তু কিবা কাৰণত ফায়াৰিং ৰেঞ্জটো ইয়াৰ পৰা উঠাই দিলে দেখালোঁ আপোনালোকক এইটো শুকান পুখুৰীটো কিমান ডাঙৰ হ'ব পুখুৰীটো তো দাদাই আমাৰ তুদাই কোৱা মতে 4 বিঘা ওচৰত হ'ব গোটেই পাৰ মিলাই মিলি গোটেইখিনি তো এইবোৰ বস্তু আমি সংৰক্ষিত কৰিব লাগে কাৰণ যেহেতু এটা ঐতিহাসিক এটা মুহূৰ্ত আছে ইয়াতে ঐতিহাসিক বস্তু তো সেইবিলাক আমি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু যিমান পাৰোঁ চেষ্টা কৰিম নিজৰ অঞ্চলৰ যিহেতু বস্তু এটা ঐতিহ্যপূৰ্ণ বস্তু এটা তো ৰাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু কমেণ্ট লাইক শ্বেয়াৰ কৰিব আৰু যদি চিনি নাপায় কিছুমানে চিনি নাপায় মোক বহুতে সুধিছে যে ছাবস্ক্ৰাইব ক'ত কৰে লাইক ক'ত কৰে তো তলত ছাবস্ক্ৰাইব বুলি লিখা থাকে ৰঙাকৈ লিখা থাকে তো সেইটো টিপা মাৰি দিব তাত তলতে টিপা মৰাৰ লগে লগে এটা বেল এটা ওলাই আহিব তো সেই বেল আইকনটো ঘণ্টিটো টিপি দিব টিপি পেলাই অল কৰি দিব ঠিক আছে লাইকটো এনেকৈ থাকিব ডিছলাইকটো এনেকৈ থাকিব ডিছলাইক যদি কৰে সেইটোতো মই প্ৰতি ভিডিঅ'তে কওঁৱেই যে জনাই দিব যে বেয়া কি পালে আমি তো নেক্সট আমি সেইটো শুদ্ধ কৰিব ট্ৰাই কৰিম আৰু তো ভিডিঅ'টো ইমানতে শেষ কৰোঁ তো বাকী থাকিব আমাৰ লগত আমাক ছাপোৰ্ট কৰি গৈ থাকিব যেনেকৈ এতিয়া ছাপোৰ্ট কৰি আছে তো আৰু আমি যিমান পাৰোঁ নতুন নতুন বস্তু দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ অঞ্চলৰ বুলি বাহিৰৰ অঞ্চলৰো দেখাম ন চেষ্টা কৰিম আপোনালোকে ছাপোৰ্ট কৰিলেহে পাৰিম আৰু ঠিক আছে ভিডিঅ'টো ইমানতে শেষ কৰোঁ থেংক ইউ বাই বাই টাটা